দীপক মৌচুমী কোৱাচোন। দীপক মই তোমাক আজিৰ পৰা প্ৰায় এবছৰ আগৰ পৰা কৈ আছোঁ যে দেউতাক ঘৰত থৈ আহাগৈ, কিয়নো মই নিবিচাৰোঁ মোৰ ছোৱালীজনীয়ে গাঁৱলীয়া মানুহৰ লগত থাকি তাইৰ জীৱনো ধ্বংস হওক। গাঁৱলীয়া মানুহৰ লগত থাকিলেই যে তাইৰ জীৱন ধ্বংস হ'ব তুমি কেনেকৈ ভাবিলা? মৌচুমী, মইতো গাঁৱলীয়া মানুহৰ লগত থাকিয়ে ডাঙৰ হোৱা। মই সেইবোৰ নাজানো। নহয় তুমি দেউতাক ঘৰত থৈ আহা, নহ'লে বৃদ্ধাশ্ৰমত থৈ আহা। কিন্তু মৌচুমী, এইটো জানো সম্ভৱ? সম্ভৱ অসম্ভৱ সেইবোৰ মই নাজানো, মুঠতে মই যি ক'লোঁ সেইটো শুনিবা। আৰু শুনা দীপক, তোমাৰ হাতত মাত্ৰ এসপ্তাহহে আছে। দেউতাক তাকো বৃদ্ধাশ্ৰমত? এইটো মই কেতিয়াও কৰিব নোৱাৰোঁ মৌচুমী। বোৱাৰী, কিবা কাম কৰি আছা নেকি? কিয়, কিবা খাব হ'ল নেকি? নহয়, মই বোলো কিবা কৰি আছা নেকি বোলো। অঁ, মই কামেই কৰি আছোঁ, এইখন ঘৰৰ মই চাকৰহে। হ'ব তেন্তে তুমি লাগা। চবেই অকল খাবলৈ আহিব। মাজনী, মাজনী, চাওঁ এইফালে আহা। মাজনী, তোমাৰ কাৰণে মই ধুনীয়া মেগী বনাই থৈছোঁ, যোৱা তুমি খোৱাগে। মই ককাৰ লগতে খাম। ককাইচোন একোৱে খোৱা নাই। ককায়ে মই একেলগে খাম। কি হ'ল, গাঁৱলীয়া মানুহৰ লগত থাকি থাকি গাঁৱলীয়া কথা ক'ব শিকিছ? চুপচাপ যা আৰু মেগী খাগে। ককাইচোন একোৱে খোৱা নাই। তই গলি নে? অকল ককা ককা ককা। ময়ে কিবা এটা ব্যৱস্থা কৰিব লাগিব। মাজনী, শুব লাগে হা, বহুত ৰাতি হ'ল। মই ককাৰ লগত শুম। ককাই মোক সাধু শুনাব, বহুত ভাল লাগিব। ককা ককা বুলি কৈ কৈ পঢ়া শুনা বাদ দি দিলি? নাই মই ককাৰ লগতে শুমগে, বাই বাই। মই ককাৰ লগত শুম। শুনিছানে? শুৱকগে দিয়া। এদিন নপঢ়িলে একো নহয়। দীপক, আৰু মই নোৱাৰোঁ। কাইলৈৰ ভিতৰত তুমি দেউতাক বৃদ্ধাশ্ৰমত থৈ আহিবা। নহ'লে তুমি মোৰ মৰা মুখ দেখিবা। এয়া তুমি কি কৰিলা মৌচুমী? যিজন দেউতাই আমাক কষ্ট কৰি পঢ়াইছিল, খুৱাইছিল, সেইজন দেউতাক বৃদ্ধাশ্ৰমত? আজিহে কিবা ঘৰখন ঘৰ লাগিছে পাই। খেদি বাহিৰ কৰি দিলোঁ বুঢ়াক। মৌচুমী, দীপক, তুমি পালাহি। মৌচুমী, তুমি এইটো কাম ভাল নকৰিলা। ভাল নকৰিলা? কোনটো কাম? দেউতা, এইটোনো কি ডাঙৰ কথা? কিনো আৰু, ভালেই হ'ব, তাত দেউতাৰ লগৰ মানুহ লগ পাব। ইয়াতনো আৰু কিনো আৰু উবং উবাংকে থাকিব। তুমি ভালহে পাব লাগে। মোৰ জন্ম দিয়া পিতৃক মই বৃদ্ধাশ্ৰমত থৈ আহিছোঁ আৰু তুমি কৈছা ভাল পাব লাগে? তুমি কৰা অন্যায় এদিন ভালকৈয়ে পাবা। মই যি কৰিছোঁ দেউতাৰ ভালৰ কাৰণেহে কৰিছোঁ। তুমি ভালহে পাব লাগে। বাদ দিয়া সেইবোৰ। হেৰা, শুনাচোন বাৰু, বহুত দিন চিকেন খোৱা, আজি চিকেন আনিবাচোন দেই। চিকেন খোৱা? তাহাঁতি মোকে খোৱা। তুমি যে নহয় আৰু। মাজনী, তুমি উঠিলা? ককা ক'লৈ গ'ল? ৰাতিপুৱাৰে পৰা দেখা নাই ককাক, ক'লৈ গ'ল বাৰু? মাজনী, ককা গ'লগে নহয়। গ'লগে? কিন্তু ক'লৈ গ'ল? দেউতাই ককাক বৃদ্ধাশ্ৰমত থৈ আহিলে। ককা বুঢ়া হ'ল নহয়। আজি মই কাৰ লগত থাকিম? ককাক আনি দিয়া না। দেউতা, আজিৰ পৰা মোক কোনে সাধু শুনাব? কোনে কোচত ল'ব? ককা। মাজনী, ককাৰ কথা তোমাৰ মাৰাকে সোধা। বাদ দিয়া সেইবোৰ। মাজনী, আজি তোমালোকৰ লগৰ ৰোহিত আৰু আংকল আণ্টি আহিব নহয়। কিন্তু ককা, তোমাক মই ককাৰ ওচৰলৈ পিছত লৈ যাম, হ'বনে বাৰু? অ'কে মা। এয়াহে আমাৰ গুড গাৰ্ল। ব'লা এতিয়া আমি আংকল আণ্টিৰ কাৰণে বহুত কিবা কিবি বনাবলৈ আছে। ব'লা মা। হেৰা, আহা আকৌ তুমিও আহা। জুৰি আৰু প্ৰীতম, তোমালোক পালাহি। ৰাস্তাটো যে কিমান দূৰ নহয়, মোৰ যে আহি ভাগৰে লাগি গ'ল আৰু। হয় নেকি? ব'লা বহা। পিছে জুৰি, তোমাৰ খবৰ কেনেকুৱা? মোৰ বাৰু ভালেই। তোমাৰ কেনেকুৱা? মই আছোঁ আৰু কিনো ক'বা। প্ৰীতম, তোমাৰ কাম কাজবোৰ ভালকৈ চলিছেনে? ঠিকে আছে বাৰু এতিয়ালৈকে। পিছে তোমালোকৰ মাইনা ক'লৈ গ'ল? মাইনা, তাইনো কি আৰু, তোমালোক আহিব বুলি জনাত পুৰা ফূৰ্তি কৰি আছে। হয় নেকি? তাই চাগে ডাঙৰেই হ'ল আৰু। আমি বাহঁতে যেতিয়া কিমান সৰু হৈ আছিল। দীপক, তোমাৰ পিছে জব কেনেকুৱা চলিছে? মোৰনো আৰু কি, চলিছে আৰু ভালে বেয়াই মাজতে। তোমালোকৰ দেউতা ক'লৈ গ'ল? দেউতা মানে নহয়, সৰুটো পিতেকৰ ঘৰলৈ গ'ল। দীপকেতো কৈছিল সৰুটো পিতেকে দেউতাক এইবাৰ ঘৰৰ পৰা বাহিৰ কৰি দিছিল। কিয়, ভাল হ'ল নেকি এতিয়া? ভাল হ'ব পাৰে চাগে এতিয়া। এই বুঢ়া মানুহবিলাকৰ মুখৰ কথাবোৰ বেলেগ যে। হ'লেও তোমালোকৰ দেউতাক কিন্তু মোৰ বৰ ভাল লাগে। পিছে মাইনাক মাতাচোন। ৰ'বা। মাইনা, মাইনা, চোৱাচোন কোন আহিছে। আংকল, আণ্টি, তোমালোকৰ ভালনে? মাইনা, তুমি ইমান ডাঙৰ হ'লা। আমি বাহঁতে ছোৱালীজনী ইমান সৰু আছিল, ঘপককৈ ডাঙৰ হৈ গ'ল।
আমাৰ ৰোহিতে তোমাৰ কথা সুধিয়ে থাকে। পিছে পঢ়া শুনা ভালকে কৰিছেনে না মাইনা? কৰিছো আণ্টি। চাকৰি কৰিব লাগিব কিন্তু। শুনিছা মৌচুমী, আমাৰ ৰোহিতে হেনো ডাঙৰ হ'লে হেনো ডক্টৰহে পঢ়িব। মই কৈছো ভালকে পঢ়, তই যি পঢ় তাকেই হ'ব। ময়ো চাকৰি কৰিম আণ্টি। চাকৰি কৰি মা দেউতাহঁতক বহুত সুখ দিম, আৰু যেতিয়া মাহঁত বুঢ়া হ'ব মোৰ ককাৰ নিচিনাকে বৃদ্ধাশ্ৰমত থৈ আহিম। বৃদ্ধাশ্ৰম? আণ্টি, মানুহবোৰ হেনো বুঢ়া হ'লে বৃদ্ধাশ্ৰমত থয়, মোৰ মায়ে কৈছে। তাত থাকিলে বোলে খেলিবলৈ পায়, যি মন যায় তাকে কৰিব পাৰি। কি? দেউতা মানে বৃদ্ধাশ্ৰমত? মৌচুমী, তুমি? জুৰি, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল জুৰি, মই এতিয়াহে উপলব্ধি কৰিছোঁ। মই আৰু কি কৰিলোঁ দেউতা? তুমি ইমান নিজ কেনেকৈ হ'ব পাৰিলা মৌচুমী? আজি তোমাক মই বান্ধৱী বুলি ক'বলৈ ঘিণ লাগিছে। মৌচুমী, তুমি এইটো ভাল কাম নকৰিলা। মোৰ ককালৈ বৰ মনত পৰিছে মা, মোৰ ককাৰ ওচৰলৈ লৈ ব'লা না। দীপক, প্লিজ তুমি মোক মাফ কৰি দিয়া। মই আৰু এনেকুৱা ভুল কেতিয়াওৱে নকৰোঁ। মা ব'লা আমি ককাক লৈ আহোঁগৈ। মাজনী, ব'লা আমি ককাক লৈ আহোঁগৈ ঘৰলৈ, ব'লা। মাইনা, তুমি আজি মোৰ চকু খুলি দিলা। এনেই নকয়, কিছুমান শিক্ষা সৰু ল'ৰা ছোৱালীয়েও দিয়ে। সেয়া আজি তুমি মোক দিলা মাইনা। মৌচুমী, ব'লা আমি দেউতাক লৈ আহোঁগৈ।